মঞ্চলৈ সোমাই যাওঁ এয়া গেটখন বৰ সুন্দৰকৈ সজাই পৰাই আছে সন্ধিয়াত আছে বিহু কাৰ্যত দীপলিনা ডেকা ৰাইজৰ লগতে আমিও বিহু কাৰ্যত আৰু দীপলিনা ডেকাৰ বিহু হোৱাত লওঁ বিহু গীতেৰে তেখেতলোকে আৰম্ভ কৰিব আমি সকলোৱে চাম দেখুৱাই যাম আপোনালোকেও চাব টনি পাম বিহুতলিত অসংখ্য লোকৰ সমাগম এয়া ৰাইজৰ বিপুল সঁহাৰি এয়া বেতনি পামৰ বিহুতলিত অসংখ্য ৰাইজৰ বিপুল সঁহাৰি এয়া মঞ্চত দীপলিনা ডেকা দীপলিনা ডেকা ঠিক আছে ওকে লেটস গো বিহুবলীয়া ৰাইজে হয় ইমান ৰাইজ গোট খাইছে বিহুবলীয়া ৰাইজ কথা হয় যে আজি সমানিত কৰিছে
51 সংখ্যক বেতনী পাম বিহুতলী বহাগী বিদায় আজি শেষ দিন 3 দিনীয়াকৈ অনুষ্ঠিত কৰিছিলে 2 দিনটো সমাপ্ত হ'ল আজি তৃতীয় দিন আছিলে তৃতীয় দিনত বিভিন্ন জীবনৰ ফাৰ্ষ্ট প্ৰফেশনালি কৰা সলো গীত শুনি চাওক কেনেকুৱা পায় ওকে
কিন্তু মই তেনেকে নহয় কিন্তু এইবাৰ আপোনালোকে ডাঙৰকে গাব লাগিব